আহিছোঁ আমি আজি লখিমপুৰ পুখুৰী পাৰলৈ দৰঙৰ গৌৰৱ অসমৰ ঐতিহাসিক পুখুৰী হয়। আজি 2024 বিদায় মুহূৰ্ত। খানা খাই আছে। জেগাবিলাক ধুনীয়াকৈ চাফা কৰি থৈছে, ধুনীয়া। এই ছাত্ৰ ছাত্ৰীসকল আহি আছে বাণিজ্য মেলা চাই, ইয়াত বাণিজ্য মেলা চলি আছে। জেগাবিলাক ধুনীয়াকৈ চাফা কৰি ৰাখিছে। অহাকালি বছৰৰ প্ৰথম দিন অসমৰ বিভিন্ন প্ৰান্তৰ পৰা মানুহবিলাক আহে ইয়াত পিকনিক খাবলৈ। আজি তাৰ বাবে জেগাবিলাক বহুত ধুনীয়াকৈ আয়োজন কৰিছে, পৰিষ্কাৰ কৰিছে। এওঁ ৱালত কিবা আঁকি আছে, ধুনীয়াকৈ পেইণ্টিং কৰি আছে। ধুনীয়াকৈ পেইণ্টিং কৰিছে শিল্পীজনে, ধুনীয়া আঁকিছে। হাই আছো। ত'ত পিকনিক গৈছে, ত'ত পিকনিক খাইছে, মানুহবিলাক খোজ খাইছে। আজি বছৰৰ শেষ দিন, সকলোৱে মিলি খানা খাইছে। ত'ত পিকনিক খাইছে, মানুহবিলাক খোজ খাইছে। সকলোৱে নিজৰ নিজৰ ৰন্ধা বঢ়াত ব্যস্ত হৈ আছে। ঠায়ে ঠায়ে বনভোজ আয়োজন কৰিছে। বিভিন্ন ঠাইৰ পৰা মানুহ আহিছে ইয়াত। সঁচাকৈ বৰ ধুনীয়া লাগে ইয়াৰ মনোৰম দৃশ্য, প্ৰাকৃতিক দৃশ্যবোৰ দেখি। বৃহৎ এৰিয়া লখিমপুৰ পুখুৰী পাৰ, ইয়াত কিমান মানুহৰ ভিৰ হয়। প্ৰতি বছৰে মানুহ পিকনিক খাব আহে ইয়াত, বনভোজ খাবলৈ আহে, মানুহৰ ভিৰ। আজিতো 31 তাৰিখ, আজি মানুহ হোৱাই নাই। অহাকালি কিমান হ'ব 1 তাৰিখৰ দিনা, হেজাৰ হেজাৰ মানুহ গোট খাব কাইলৈ। বিভিন্ন ঠাইৰ পৰা মানুহ আহিছিল। বৰ ধুনীয়া লাগে ইয়াৰ মনোৰম দৃশ্য, প্ৰাকৃতিক দৃশ্য দেখি। সকলোলৈকে নতুন বছৰৰ অশেষ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আশা কৰোঁ 2025 চনটো সকলোৰে বাবেই সুখৰ হওক, শান্তিৰ হওক।
ধুনীয়া মুঠতে বহুত মই থাকিম এঘণ্টা এখন ভৰি মাৰিব নোৱাৰোঁ মই দাদা তই উঠোঁ মানুহবিলাকে নাও চলাই আছে নাও চলাই আছে মানুহবোৰে বিভিন্ন সঁচাকৈ বহুত মনোৰম হয় বহুত ধুনীয়া লাগে লখিমপুৰ পুখুৰী পাৰত কিবা এটা এনেই মনটো ভাল লাগে ন লখিমপুৰ পুখুৰী পাৰত ইয়াতে মানুহবিলাকে ফটো উঠিবৰ কাৰণেতো বনাই দিছে এইবাৰ তেওঁলোকে নাওত উঠিব তেওঁলোকে খানা খাই থাকিলে এই ব্যস্ত খাব লাগিলে